বাটতে অলপ জিৰাই আছো এইফালে গাড়ী দিতে বৰ লেকচাৰ হেৰি মাৰিব তোমাৰ বেটেৰী নাই ভাইটি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ জাৰ্ণিৰ এটা ভ্লগ আৰু এই ভ্লগটোত আপোনালোকক কি দেখোঁ সকলোখিনি দেখাম বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে আপোনালোকে চাই থাকক প্ৰথমৰ পৰা শেষলৈকে আমি ক'ত গৈ আছোঁ আৰু কি দেখোঁ সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ মাজে দেখাই আছোঁ আৰু এতিয়া সময় হ'ল আমাৰ গাড়ীখনৰ পেট পূজা কৰা গতিকেলৈ আমি গাড়ীখনক পেট পূজা কৰিব লাগিব নহ'লে আমিতো চলিব নোৱাৰিম সেইকাৰণে গাড়ীখনক আমি দানাটো খুৱাই ল'লোঁ দানা খুৱাই আছোঁ বাকী চাই থাকক আৰু আপোনালোকে সকলোৱে আমি দানা খোৱাৰ পিছত আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিম আমাৰ গন্তব্যস্থলীলৈ গতিকে ব'লক গৈ থাকোঁ আৰু এতিয়া আমি চতিয়াত সোমাই আছোঁ হোটেল এখনত ইয়াতে আমি ৰুটি পৰঠা চাহ কিবা কিবি খাব লৈছোঁ সকলোৱে এয়া আমাৰ ছোৱালী পৰঠা খাই আছে ক'ব খাই দিয়া নাই নাই মানুহ তোমাৰ বেটেৰী নাই ভাইটি বেটেৰী লওঁ আৰু চতিয়াৰ পৰা আহি একেচাতে পালোহি আমি ভুমুৱাগুৰি দলং আৰু এয়া ভুমুৱাগুৰি দলঙৰ দৃশ্য আপোনালোকক দেখাইছোঁ চাওক আমি এতিয়া অকণমান এনেই ৰৈছোঁ আৰু বাটতে অলপ জিৰাই আছোঁ গছৰ তলত একেবাৰে চাই থাকক আমি এতিয়া কাজিৰঙা পাম কাজিৰঙাত আপোনালোকক সকলোখিনি দেখাম আৰু তাৰ মাজতে মই আপোনালোকক এটা মেচিন দেখাওঁ এই মেচিনটো কুঁহিয়াৰ ৰস উলিয়াই আৰু এইটো মেচিন আমাৰ সেইপিনে লখিমপুৰ ফালে কিন্তু মই দেখা নাই মই ইয়াতে ফাৰ্ষ্ট টাইম দেখিছোঁ আপোনাৰ এইটো কলিয়াবৰত আৰু গৰমো বহুত হৈছে সেইটো কাৰণে বোলো এগিলাচ কুঁহিয়াৰ ৰস খাই লওঁ পাচাবৰ কাৰণে বহুত ভাল কুঁহিয়াৰ ৰস আৰু এয়া ভাইটিয়ে কুঁহিয়াৰ ৰস খাইছে আৰু হাঁহিছে লগতে ভিডিঅ' কৰা দেখি ইয় কৰিছে তাৰপিছত মই তাক কৈছোঁ ঐ নেপেলাবি কুঁহিয়াৰ ৰস তাৰপৰা এইগিলাচ কুঁহিয়াৰ ৰস হৈছে মোৰ কাৰণে গতিকে ময়ো খাই লওঁ ৰ'ব আৰু এতিয়া আমি সোমাই গ'লোঁ কাজিৰঙা ৰাস্তাত আৰু প্ৰথমে আমি দেখিলোঁ এইটো এটা গৰিলা আৰু ইয়াৰ পিছত আমি যি দেখোঁ আপোনালোকক দেখাই থাকিম হৰিণা দেখিব পাওঁ বা গড় হাতী ম'হ গৰু কুকুৰ সকলোখিনি দেখাম আৰু প্ৰথমে দেখিলোঁ আমি এইয়া দুটা গড় দেখিছেনে কেনেকৈ সিপিনৰ পৰা সিপিনে খোজকাঢ়ি আছে লাহে লাহে তাৰপিছত আৰু হৰিণাও দেখা পাইছোঁ বাৰু আপোনালোকক দেখাই আছোঁ ৰ'ব এইয়া ভালকৈ জুম নহ'লে বহুত দূৰত আছিলে কাৰণে এনেকৈয়ে দেখাইছোঁ আৰু আপোনালোকক তাৰপিছত আকৌ ষ্টাৰ্ট কৰি দিলোঁ জাৰ্ণি আৰু এতিয়া আপোনালোকক মই এটা ফেমাছ মন্দিৰ দেখাই আছোঁ যিটো মন্দিৰ সকলোৱে হয়তো বোকাখাত যোৰহাট গ'লে দৰ্শন কৰে আৰু সেই মন্দিৰটোৰ নাম হৈছে হালধিবাৰী বুঢ়ীমাই মন্দিৰ যিটো মন্দিৰ বহুত মহত্ব আছে আৰু সকলোকে মই দেখিছোঁ এই মন্দিৰত দৰ্শন কৰা গতিকে ভাবিলোঁ আমিনো কিয় পিছ পৰি যাওঁ সেয়েহে আমি সকলোৱে এই মন্দিৰত এবাৰ দৰ্শন কৰি লওঁ আৰু দৰ্শন কৰিয়ে আপোনালোকক দেখাম ইয়াত থকা বান্দৰখিনিক কিবা এটা খুৱাবলৈ চেষ্টা কৰিম আৰু হাই আৰু এনেকৈ আমাৰ আজিৰ জাৰ্ণিৰ ভ্লগটো আমি শেষ কৰিব লাগিব ইমানতে আৰু নেক্সট ভিডিঅ'ত দেখাম আমি ক'ত আহিছিলোঁ কিয় আহিছিলোঁ সকলোখিনি